তামোলপুৰৰ 6টা 10-6 16টা মুখ্যমন্ত্ৰী এটা কথা ক'ব, দিলীপ ভুকে এটা কথা ক'ব। মুখ্যমন্ত্ৰী কোন হ'ব পাৰে? মুখ্যমন্ত্ৰী হ'ব বেলেগ, মুখ্যমন্ত্ৰী হ'ব বেলেগ। আমি বিটিচিত আমাৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আমি বিজয়ী কৰোৱাই লৈ যাবই লাগিব। ডু অৰ ডাই ফাইট হ'ব। আমি জিকিমে, हम होंगे कामयाब, हम होंगे कामयाब। सेप्टेम्बৰৰ শেষৰ ইলেকশ্যন দিন কাউন্টিং নোহোৱালৈকে বিজেপিৰ কাৰ্যকৰ্তাৰ কোনো বিৰাম নাই, কোনো বিশ্ৰাম নাই। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে, এই সপোন। खुलुमबाय मानगोनां गाइस आरो रायजोफोर। भिडिअआ एबारनिफ्राय कन्टिनिउ फैसिगोन। एसे बेस्थ'मोन, लोगोसे टाइमाबो शेड्युल जायाखैमोन, एबारनिफ्राय जासिगोन। स' दिनैनि खोथायाव मानगोनां आसामनि सीएम हेमन्त बिश्व शर्मा बिथांजों गोदानै गायसनजानाय स्टेटनि बिजेपिनि प्रेसिडेन्ट दिलीप शइकिया एमपि बिथांजों मा कन्ट्रभार्सि सालायदों, सिङाव मा दं? फैबाय थानाय 2026नि एसेम्बलि इलेक्शनाव दिलीप शइकिया बिथां एमपिआ बाहागो लानानै हेमन्त बिश्व शर्मा बिथां सारखौ गाख्लायनानै चिफ मिनिस्टार जानायनि लामायाव दं नामा दिलीप शइकिया बिथाङा? लोगोसे बेजों साननो गोनां बाथ्राया नैबे, दा सानैनि कन्ट्रभार्सि बेबो। नाथाय बिनिख्रुइ देरसिन साननो गोनांसिन बाथ्राया जाहैबाय बिटिसिआव बिथांमोनखौ सोर लाय हो, आरो लाय होबाय जेला बिथांमोनखौ स्प्रेड जाहोनो, बिथांमोननि साहस, बिथांमोननि बोलोखौ बिटिसिआव गायसनफैनो आरो बेखौ फेहेरनो इसिबां सोर चान्स होखो? इमान चान्स बिटिसि ओनसोलाव बिजेपि कोने दिसे, जायनि थाखाय बिथांमोना दिनै गावसोरनो गासिबो साहसखौ दिन्थिफैनो सुबिदा मोन्दों आरो बिटिसिखौ कब्जा खालामनो थांगासिनो। बेनिफ्राय देरसिन मा दुखुनांथावसिन बाथ्रा दं? दिलीप शइकिया मोनबादि सासे एमपिआ मा बिटिसि सोरजिनायाव बिराद अबदान दंमोन नामा? थैथ'थिंसे सान्दुं एसे अखा सिजादोंमोन नामा? बर' आन्दलनाव बिथाङा मा कन्ट्रिबिउसन दं? पुलिस मिलिटारिजों एसेबाबो होसो जादोंमोन नामा? गोलोमदै थरसे गनांदोंमोन नामा? होख्राव फेरनांदोंमोन नामा? बे दिनै गासैबो प्रश्नआ जानानै फैयो। बेखायनो गावबा गाव राजखान्थियारि सार्थ बा बबेजोंबा थबस्र' सोमोन्दोखौ बस'नांगौबाबो बस'नानै रिजनेल पलिटिकेल पार्टिया ज' खौसे जायोब्ला बिराद मोजां जायो। जों सुबुंसो, श्रेष्ठ जिबि जोङो। सानलायनाय, मावलायनाय आरो आइडिअलजिखौ गोरोबलायहोनानै जों बे रोखोम खौसेथियाव फैनो हायो। बिजेपिआ जे फुरा खमथायाव लानो जुजिफैगासिनो दङ, मोसाग्लांफैगासिनो दं, बेखौ दिनैनि भिडिअनि गेजेरजों रग' रग' नोंथांमोना नायनानै कमेन्ट हरबानो जाबाय। भिडिअआ एसे गोलाव जागोन। তামোলপুৰৰ 6টা 10-6 16টা এই 16টাত আমাৰ শক্তি আছে, সামৰ্থ্য আছে, আমাৰ কাৰ্যকৰ্তা আছে, সমৰ্থক আছে। গতিকে কোনেও নাৰ্ভাছ নহ'ব, ক'ৰবাত কেতিয়াবা প্ৰশ্ন কৰিব পাৰে। বেছি টিভি চিভিও চাই মাথা নষ্ট নকৰিব। মই এইটো কথাই কৈছোঁ, বেছি টিভি চালে মাথাবিলাক গৰম হয়, বুজি পাইছে নাই? এইবিলাক নিউজ চিউজ চাব মাজে মাজে, প্ৰয়োজন সাপেক্ষে 2-এটা নিউজ। কিন্তু এই যে গলৰ শিৰা ফুলাই ফুলাই এইয়া এইটো হ'ল, এইয়া সেইটো হ'ল, এটা যে আজিকালি এডভাৰটাইজমেণ্ট দিয়ে, NDMA এডভাৰটাইজমেণ্ট, ছাতিটো টিভিৰ ষ্টুডিঅ'তে উৰাই লৈ যায়। ছাতিটো দেখিছেনে নাই? এটা এডভাৰটাইজমেণ্ট টিভিত দি আছে নহয়, টিভিৰ ষ্টুডিঅ'তে ছাতিটো উৰাই লৈ যায় মানুহগৰাকীৰ। গতিকে এডভাৰটাইজমেণ্টে সেইটো। গতিকে আমি এডভাৰটাইজমেণ্টত বিশ্বাস নকৰোঁ, আমি কথা আৰু কামত বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ সেৱা কৰাৰ কাৰণে, বিটিআৰত সেৱা কৰাৰ কাৰণে আমি সংকল্প লৈ আগবাঢ়িছোঁ। মই বেছি কথা ক'বলৈ বিচৰা নাই। বহুতে হয়তো আজি প্ৰশ্ন কৰিব, মুখ্যমন্ত্ৰী এটা কথা ক'ব, দিলীপ ভুকে এটা কথা ক'ব। মুখ্যমন্ত্ৰী আৰু দিলীপ ভুকিয়াৰ মাজত ধুনীয়াকৈ মিল চলি আছে। আপোনালোক কোনো চিন্তা নকৰিব, কাৰো প্ৰশ্ন কৰিব দৰকাৰ নাই। সুন্দৰভাৱে আমি তেখেতে চৰকাৰ চলাই আছে আৰু আমি দল চলাই আছোঁ। তেখেতে আমাৰ লগত, আমি তেখেতৰ লগত
ৰাম লক্ষ্মণ হিচাপে মই ৰাম লক্ষ্মণ শব্দটো জানি বুজি কৈছোঁ ৰাম লক্ষ্মণ হিচাপে আছোঁ আমি লক্ষ্মণে যেনেকৈ ভাতা ৰামক সকলো সময়ত সাথ দিছিল ঠিক তেনেকৈ মোৰ ভাতৃ ডাঙৰ ভাতৃ ৰামচন্দ্ৰ সদৃশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো দলৰ স্বাৰ্থত অসমৰ স্বাৰ্থত দেশৰ স্বাৰ্থত আমি একেলগে এটা সুন্দৰ বুজা বুজিৰে সংগঠন চলাই আছো গতিকে কৰবাত কেতিয়াবা কোনোবাই মছলা বিচাৰি থাকে এইটো মছলা বেছি বিক্ৰী হ'ব নেকি সেইটো মছলা বেছি বিক্ৰী হ'ব নেকি এইটো মছলা লগাই দিলে টিআৰপি বেছি পাব নেকি যেনে যিমান টিআৰপি লৈ থাকক কিন্তু আমাৰ বুজা বুজিৰ কেতিয়াও অভাৱ নহয় ২৬ চনত প্ৰচণ্ড বিজয়েৰে আকৌ এবাৰ তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰাৰ লক্ষ্য আমাৰ বেলেগ কোনো কথা নাই বিটিচিত এনডিএ চৰকাৰ বিজেপি একেবাৰে সন্মুখত থাকিব বিজেপি সন্মুখত থাকিব বিটিচিত এনডিএ চৰকাৰ হ'ব আৰু অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব আৰু এই কথাটো ৰাইজেতো সকলোৱে জানে কোনে কেনেকৈ ধৰণে কাম কৰি আছে গতিকে আজি মই মুকলিভাৱে কিছু কথা নকলেও আকাৰে ইংগিতে আপোনালোকে চাগে বুজিয়ে পাইছে মুখ্যমন্ত্ৰী কোন হ'ব পাৰে হয়নে নহয় গতিকে কিছুমানে আকৌ একেবাৰে এইকেইদিন একেবাৰে জিভাৰ পানী পৰি আছে মুখ্যমন্ত্ৰী হ'ব বেলেগ জিভাৰ পানী পৰিয়ে গ'ল কাৰণ বজাৰতে কেঁচা আম ওলাইছে নে অকণমান কেঁচা আম খাবলৈ অলপ হয় নে নহয় আগৰ কেঁচা আমটো দেখিলে অলপ জিভাৰ পানী ওলায় যে কেঁচা আম সেইটো আম নপকে সেইটো আম কেঁচাতেই পচি যাব মই কথাটো কৈ থৈ দিলোঁ এই আম কেঁচাতেই পচি যাব গতিকে আপোনালোকে চিন্তা নকৰিব তৃতীয়টো কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব লাগিব তাৰ কাৰণে আমি বিটিচিত আমাৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আমি বিজয়ী কৰোৱাই লৈ যাবই লাগিব ডু অৰ ডাই ফাইট হ'ব কৰো ইয়া মৰো যিটো কওঁ আমি জীৱন যুদ্ধত আমি সকলোৱে চেষ্টা কৰিব লাগিব আমি জিকিমে हम होंगे कामयाब আমি জিকিমে এই লক্ষ্য এই সংকল্পৰে আপোনালোক আই মাতৃ যুৱ শক্তি চাহ বাগিচা আদিবাসী গোৰ্খা ভাইসকল বড়ো ভাইসকল আমাৰ অন্যান্য সকলো অসমীয়া ভাষী অন্য বাঙালী ভাষীৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ সৰ্বস্তৰৰ জনগণ সৰ্বস্তৰৰ আমাৰ শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ কাৰণে আপোনালোক সকলোৰে আমি সমৰ্থন বিচাৰিছোঁ আৰু কাৰ্যকৰ্তাসকলক বিশেষভাৱে এইকেইটা দিন অহা ৩ মাহ চকুত টোপনি থাকিব নালাগিব চকু কাণ খুলি আমি শুলেও এনেকৈ শুব লাগিব অসমীয়া ভাষাত যিটো কথা আছে জাগি শুবা বাচি খাবা হয়নে নহয় অসমীয়া ভাষাত কথা আছে নাই জাগি শুব দিছে একদম টোপনি গৈছোঁ ঘোৰ টোপনিত গৈছোঁ কি হৈছে পৃথিৱীত গমেই পোৱা নাই তেনেকৈ শুবলৈ কাৰো সুযোগ নাই সেপ্টেম্বৰৰ শেষৰ ইলেকশ্যন দিন কাউণ্টিং নোহোৱালৈকে বিজেপিৰ কাৰ্যকৰ্তাৰ কোনো বিৰাম নাই কোনো বিশ্ৰাম নাই 24/7 আমি সংগঠনৰ হৈ কাম কৰিব লাগিব আমাৰ কাৰ্যকৰ্তাক জিকোৱাৰ কাৰণে কাম কৰিব লাগিব গতিকে সকলোৱে আহক মিলি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে এই সপোন কেৱল তেওঁলোকৰ সপোন নহয় ৩৫ লক্ষ বিটিআৰবাসীৰ সপোন এই সপোনক আমি সকলোৱে সাকাৰ কৰিবৰ কাৰণে এই সপোনক সকলোৱে আমি সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে এই সপোনক সকলোৱে আমি বাস্তৱায়িত কৰাৰ কাৰণে হাতে হাত ধৰি কান্ধত কান্ধ মিলাই আগবাঢ়ি যাম আৰু বিটিআৰত ওদালগুৰিত মই বিশেষ হৈছোঁ আজি ওদালগুৰিৰ পৰিস্থিতি আজি সুকীয়া হ'ব আৰু এবছৰ ১.৫ বছৰৰ ভিতৰত আপোনালোকে দেখিব ওদালগুৰিৰ পৰিস্থিতি ওদালগুৰিৰ পৰিৱেশ ওদালগুৰিৰ আন্তঃগাঁথনি ওদালগুৰি সকলো ক্ষেত্ৰত বিটিআৰৰ ৫খন জিলাৰ ভিতৰত অন্যতম জিলাখন এখন হিচাপে জিলিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সোনকালে আহিব ওদালগুৰিলৈ আহিব বিটিআৰৰ বিভিন্ন জিলালৈ যাব আমি বিটিচি নিৰ্বাচনৰ কাৰণে আপোনালোকে ধৰি লওক আজিৰ পৰা আমি আজি সাজু হৈছোঁ
আজিৰ এই মুহূৰ্তৰ পৰা বিটিচি নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ 10টাৰ ভিতৰত কেইটা 10টাৰ ভিতৰত কেইটা 10টাৰ ভিতৰত কেইটা কোনোবা হাত উঠোৱা না হাত উঠাই ক'ব একদম কৈছে শব্দ কৰিছে হাত উঠাই ক'ব একদম 2 হাত উঠাই ক'ব একদম পুৰা এই কংগ্ৰেছৰ কটা হাতখন নহয় আকৌ এইখন লাগিলে এনেকৈ দিয়ক অলপ পদুম ফুল টাইপ কৰি দিয়ক এনেকৈ দিয়ক অলপ পদুম ফুল এনেকৈ দেখাই দিয়ক এনেকৈ দেখাই দিয়ক এনেকৈ দেখাই পদুম ফুল 10টাৰ ভিতৰত কেইটা 10টাৰ ভিতৰত কেইটা 10টাৰ ভিতৰত কেইটা এই 10টা জিকিবৰ কাৰণে বুথে বুথে কাম কৰিব লাগিব 841টা বুথত প্ৰতিটো বুথত আমি জিকিব লাগিব তাৰ কাৰণে আজিৰ পৰা বুথে বুথে কাম কৰা সংকল্প লওক মই সাংসদ পুঁজি অহা 2 দিনৰ ভিতৰত মোৰ জীৱন আছে এতিয়া 10 কোটি টকা মই আৰু বেলেগৰ পৰা কাটি আনিও 10 কোটি টকা ওদালগুৰি জিলাৰ 4টা সমষ্টিৰ কাৰণে 2.5 কোটি টকা অহা 2 দিনৰ ভিতৰত 10 কোটি টকা মই সাংসদ পুঁজিৰ বিতৰণ কৰি আছো আপোনালোকক মাতিম প্ৰতিটো সমষ্টিত মাতিম 2.5 কোটি টকাকৈ হলে 4টা সমষ্টিত 10 কোটি টকা সাংসদ পুঁজি আপোনালোকক দি আছো स' नुनो मोनबाय आं बेवहाय जेबो आर्गुमेन्ट होथ'ला नोंथांमोना बिनि सायाव मा सानो कमेन्टनि गेजेरजों जोबोद फोरमायहरबानो जाबाय थेंक इउ भेरि माच फर वाचिं